ক্ষীণমুখৰ ছোৱালী বিয়া পাতিলে কি হয়? মানুহে বহুত কয় যে ক্ষীণমুখৰ ছোৱালী বিয়া পাতিলে সংসাৰত শান্তি নাথাকে আৰু সেই সংসাৰ বৰ বিশেষ দিন টিকি কিন্তু নাথাকে। ক্ষীণমুখ বুলি ক'লে আমিনো কি বুজোঁ? ডাঙৰ চকু, তীক্ষ্ণ নাক মানে জোঙা নাক আৰু নিজৰ মতামত খুলি কোৱা, এইবোৰে নহয় জানো ক্ষীণমুখ? কিন্তু সমাজে ক্ষীণমুখ বুলি ক'লে সাধাৰণতে কি বুজে জানেনে? ছোৱালীজনীয়ে নিজৰ মতে গিৰিয়েকক ৰাখিব আৰু মানুহৰ মুখৰ আগতে নানা কথা গাই পেলায়। ক্ষীণমুখৰ ছোৱালীয়ে সদায় এইখিনি কথা কয় বুলিয়ে সমাজৰ মানুহে টেগ লগাই দিয়ে। কিন্তু চবতছে ডাঙৰ এটা প্ৰশ্ন হ'ল সংসাৰ ভাগে মুখৰ বাবে নে মানসিকতাৰ বাবে? যদি এজন পুৰুষে নিজৰ পত্নীক মানুহ হিচাপে নেদেখে, যদি তেওঁ ভাবে যে মই যি ক'ম সেইটোৱে মানিব লাগিব আৰু সেইটোৱে শুদ্ধ, তেন্তে মনে মনে থকা শকত মুখৰ ছোৱালীৰ লগতো সংসাৰ ভাগি যাব পাৰে। আৰু এটা কথা সমাজত সচৰাচৰ দেখিবলৈ পোৱা যায় যে ক্ষীণ মুখৰ ছোৱালীয়ে গিৰিয়েকক কেতিয়াও মান নকৰে। কথাটো সঁচা জানো? নহয়, কেতিয়াও সঁচা নহয়। ক্ষীণ মুখৰ ছোৱালীয়ে মান নকৰে অন্যায়ক, মান নকৰে অৱহেলাক আৰু মান নকৰে অপমানক। কিন্তু সন্মান, বিশ্বাস আৰু মৰম পালে এই ছোৱালীয়ে হৈ যায় ষ্ট্ৰং লাইফ পাৰ্টনাৰ। এইখিনিতে আপোনালোকক মই এটা বাস্তৱ কাহিনী ক'বলৈ গৈছোঁ। ৰিমি হৈছে গাঁৱৰ আটাইতকৈ ক্ষীণ মুখৰ ছোৱালী। স্কুলত থাকোঁতে শিক্ষকেও কৈছিল, তুমি ছোৱালীজনীয়ে বৰ বেছি কথা কোৱাহে। ৰিমিৰ সৰুৰে পৰা এটা গুণ আছিল যে ৰিমিয়ে কেতিয়াও মিছা সহ্য কৰা নাছিল। তাই যেতিয়া বিয়াৰ কথা চলিছিল, গিৰিয়েকৰ ঘৰৰ পৰা এটা ডিমাণ্ড আহিল যে ছোৱালীজনী অলপ চুপচাপ হ'লে ভাল হ'ব, বিয়াৰ পাছত বেছি কথা ক'ব নালাগে। তেতিয়া ৰিমিয়ে ঘৰত কৈছিল যে মই মনে মনে থাকিব পাৰোঁ, কিন্তু মোৰ সন্মুখত যদি মই অন্যায় দেখোঁ, কাহানিও মই মনে মনে থাকিব নোৱাৰোঁ। এই কথাতে বহুজনৰ চকুত ৰিমিক, যেনে ৰিমিৰ মোমায়েকেও বেয়া পাইছিল আৰু ৰিমিৰ মামীয়েকেও বেয়া পাইছিল আৰু ৰিমিক বুজনি দিছিলে যে তই যদি এনেধৰণৰ কথা তোৰ শহুৰ শাহুৰ আগত ক, তোৰ সংসাৰ কিন্তু কেতিয়াও সঠিকভাৱে চলি নাথাকে। এতিয়া আহিলোঁ বিয়াৰ পিছৰ বাস্তৱতালৈ। বিয়াৰ প্ৰথম কেইমাহমান শান্ত আছিল, কিন্তু এটা দিনা গিৰিয়েকে মাকৰ কথা শুনি ৰিমিক বহুত প্ৰকাৰে অপমান কৰিলে আৰু চূড়ান্ত লাঞ্ছনা কৰিলে। ৰিমিয়ে বহুত কথা মনে মনে শুনি থাকিলে, কিন্তু এটা সময়ত তাই চিঞৰি ক'লে, মই তোমাৰ পত্নী, দাসী নহয়। আৰু চবৰে মুখে মুখে এটাই কথা ওলাল যে দেখিছানে, ক্ষীণ মুখৰ ছোৱালী বিয়া পাতিলে এইদৰে সংসাৰত খেলি মেলি লাগে। এদিন গিৰিয়েকে নিজৰ ভুল বুজিলে। তেওঁ বুজিলে ৰিমিয়ে অকল কাজিয়া কৰিব বিচৰা নাই, তাই কেৱল নিজৰ সন্মান বচাব বিচাৰিছে। কাৰণ ৰিমিয়েও নিজৰ ঘৰখন এৰি গিৰিয়েকৰ ঘৰখন আপোন কৰি লৈছে আৰু গিৰিয়েকে আছিল সেইখন ঘৰত ৰিমিৰ প্ৰধান সাহস। কিন্তু সকলোৰে আগতে গিৰিয়েকে ৰিমিক অসন্মান কৰাৰ বাবে ৰিমি মনে মনে থাকিব নোৱাৰিলে। লাহে লাহে গিৰিয়েকেও ৰিমিৰ এই গুণটোক বুজিব ধৰিলে, কথা পতাবোৰ আৰু অলপ বঢ়াই দিলে আৰু দুয়োৱে দুয়োক বুজিব ধৰিলে। আৰু আজিৰ দিনত সেই গাঁৱতেই ৰিমিৰ সংসাৰ আটাইতকৈ বেছি স্থিৰ। কিন্তু মানুহৰ বাক্য কেতিয়াও সলনি নহ'ল। এতিয়াও কি কয় জানে? ভাগ্য ভাল আছিল বাবেহে টিকিল। নচলে ক্ষীণমুখৰ ছোৱালীৰ সংসাৰ কেতিয়াও, নাই নীতিকে কেতিয়াও। কিন্তু আপুনিও জানে আৰু ময়ো জানো, এইটো ভাগ্য নাছিল, এইটো আছিল দুয়োৰে মাজৰ বুজাবুজি। এটা কথা স্পষ্ট, ক্ষীণমুখৰ ছোৱালী বেছিভাগ সময় আত্মসন্মান থকা, ইম'চনেলি মেচিয়ৰ, নিজৰ সীমা জনা আৰু ডিপেণ্ডেণ্ট হয়। কিন্তু সমাজে ভাবে স্বাধীন ছোৱালী মানেই নিয়ন্ত্ৰণ নোহোৱা ছোৱালী। কিন্তু আজিৰ যুগত এই কথা কাহানিও সত্য বুলি মানি ল'ব নোৱাৰি। হয়, কিছুমান ক্ষেত্ৰত সমস্যাই দেখা দিয়া নহয়, যদি দুয়োজনে কথা পাতিব নাজানে, যদি দুয়োজন অহংকাৰত ভুগি থাকে, যদি মই ঠিক ময়ে শুদ্ধ বুলি যুদ্ধ আৰম্ভ হয়। কিন্তু এই সমস্যা জানো কেৱল ক্ষীণমুখৰ ছোৱালীৰ ক্ষেত্ৰত হয়? আন যিকোনো সম্পৰ্কতেই হ'ব পাৰে, তাত ক্ষীণ বা শকত মুখ বুলিতো কোনো কথা নাথাকে। এই ক্ষেত্ৰত তোমাৰ মত কি? কমেণ্টত লিখিবলৈ নাপাহৰিবা। আৰু এনেকুৱা যদি বাস্তৱ জীৱনত তুমি কিছু ঘটনা দেখিছা, তেনেহ'লে মোৰ ইমেইলত তেনেকুৱা ষ্টৰী পঠিয়াবলৈ নাপাহৰিবা। নেক্সট ভিডিঅ'টো কিজানি তোমাৰ কাহিনীৰ ওপৰতে মই বনাই দিওঁ। আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা।